ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, আপোনালোকৰ মৰমাদৰ আশীৰ্বাদত আমি আকৃষ্ট হৈছোঁ, কাৰণ কম দিনতে অগ্ৰগতি কৰিবলৈ ধৰিছে Assamese Rashifal এই বিশেষ চেনেলটো। অনুৰোধ জনাইছোঁ আপোনালোকে ভিডিঅ'সমূহ চাই চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে। যথেষ্ট কষ্ট কৰি ভিডিঅ'সমূহ প্ৰস্তুত কৰা হৈছে, আপোনালোকে সমৰ্থন দিব বুলি আশা ৰাখিছোঁ। জনাব বিচাৰিছোঁ আজিৰ দিনটোৰ বিশেষ ৰাশিফল 22 আগষ্ট তাৰিখৰ বিশেষ ৰাশিফল আপোনালোকক জনাব বিচাৰিছোঁ। মেঘ ৰাশিৰ পৰা আৰম্ভণি কৰিছোঁ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আকৰ্ষণীয় ব্যক্তিত্ব আপোনাৰ আজিৰ দিনটোত আহিব আৰু আপোনাৰ ব্যক্তিত্বৰ পিনে আকৰ্ষণ কৰিব বুলি কোৱা হৈছে। অন্য লোকক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব পাৰিব বুলি কোৱা হৈছে। ব্যৱসায়ৰ ক্ষেত্ৰত শুভ ফল, অৰ্থনৈতিক ক্ষেত্ৰত শুভ ফলেৰে আৰম্ভণি হ'ব আপোনাৰ আজিৰ দিনটো। বিশেষভাৱে ৰাতিৰ সময়ছোৱাত অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে আৰু আপোনাৰ দিয়া ধন আজিৰ দিনটোত ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। উচ্চ আকাংক্ষা আপোনাৰ আজিৰ দিনটোত থাকিব আৰু পৰিয়ালত সঠিক সময় আপুনি দিব পাৰিব বুলি কোৱা হৈছে। মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত সতৰ্ক হৈ থকাৰ প্ৰয়োজনীয়তা আছে বুলি কোৱা হৈছে আৰু বিশেষভাৱে কেৰিয়াৰত উন্নতি কৰাৰ ক্ষমতা আপোনাৰ থাকিব বুলি কোৱা হৈছে। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ সৌভাগ্য সমৃদ্ধি আজিৰ দিনটোত আছে। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো খোৱাৰ ওপৰত, নিজৰ খাদ্য অভ্যাসৰ ওপৰত নিজকে সুস্থ কৰি ৰাখিবলৈ নিজৰ খাদ্য অভ্যাসৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজনীয়তা আছে বুলি কোৱা হৈছে। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মাদক দ্ৰব্য ব্যৱহাৰৰ পৰা পাৰিলে বিৰত থাকিব লাগে। বিশেষভাৱে আজিৰ দিনটোত আপোনাৰ সুস্থ শৰীৰৰ কাৰণে কিছু শাৰীৰিক ব্যায়াম কৰাটো প্ৰয়োজনীয় বুলি কোৱা হৈছে আৰু আজিৰ দিনটোত আপোনাৰ উৎসাহপূৰ্ণ দিন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া, ধন সম্পত্তিৰ ক্ষেত্ৰত উন্নতিৰ যুগ, পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল, চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতিৰ যুগ আছে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত প্ৰভাৱশালী লোকৰ বাবে আপোনাৰ সুযোগ সুবিধা আহিব, উৎসাহী কৰি তুলিব আপোনাক। আজিৰ দিনটোত কৰ্ম কৰাৰ বাবে ধন লাভৰ যুগ আছে। দিনটোৰ শেষ হোৱাৰ ফালে অৰ্থাৎ আবেলিৰ পৰা সন্ধিয়া সময়ৰ ভিতৰত ধন লাভৰ যুগ দেখা গৈছে। আজিৰ দিনটোত তৃতীয় পক্ষৰ হস্তক্ষেপত কিছু অসুবিধা আহিব পাৰে আপোনালোকৰ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত সৌভাগ্য আছে, ধন সম্পদৰ ক্ষেত্ৰত সৌভাগ্য আছে, প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল, চাকৰিৰ ক্ষেত্ৰত সৌভাগ্য লাভৰ যুগ। আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত সন্তানৰ মতে আপুনি চলিব পাৰিব। আজিৰ দিনটোত খং ৰাগ আহিব পাৰে, বিবাদৰ যুগ আছে। বিবাদৰ পৰা সাৱধান থকাটো প্ৰয়োজন বুলি কোৱা হৈছে। নিজকে নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজন বুলি কোৱা হৈছে। আজিৰ দিনটোত সমস্যা কিছু আহিব পাৰে, যাৰ কাৰণে আপুনি খং ভাৱ আপোনাৰ আজিৰ দিনটোত আহিব পাৰে। স্বাস্থ্য মধ্যমীয়া থাকিব, ধন সম্পদ মধ্যমীয়া থাকিব, চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতিৰ যুগ দেখা গৈছে। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ধনাত্মকভাৱে নিজৰ বিচাৰসমূহ ৰাখিব পাৰিব আৰু কিছু আপোনাৰ ভয়ৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। ভয়ৰ পৰা পৰিত্ৰাণ পাবলৈ দৈনিক মহামৃত্যুঞ্জয় মন্ত্ৰ শুনিব পাৰে, হনুমান চালিচা শুনিব পাৰে। যিকোনো ভয়ৰ পৰা পৰিত্ৰাণ দিবলৈ মহামৃত্যুঞ্জয় মন্ত্ৰ, হনুমান চালিচা পাঠ বা আপোনালোকে শ্ৰৱণো কৰিব পাৰে। নিশ্চয়কৈ উপকৃত হ'ব বুলি কোৱা হৈছে। যদি আমি ক'ব বিচাৰোঁ আজিৰ দিনটোত সিংহ ৰাশিৰ স্বাস্থ্যৰ প্ৰতি মধ্যমীয়া, ধনৰ প্ৰতি মধ্যমীয়া আৰু চাকৰি জীৱনৰ প্ৰতি মধ্যমীয়া বুলি কোৱা হৈছে। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ মধ্যমীয়া ফলাফল আজিৰ দিনটোত লাভ কৰিছে। আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত সুখী হিচাপে নিজকে বিবেচনা কৰিব পাৰিব। অৰ্থনৈতিক উন্নতি আজিৰ দিনটোত আছে। আপুনি আজিৰ দিনটোত নিশ্চয়কৈ সৌভাগ্য সমৃদ্ধিৰ যুগ আছে। নতুন পৰিকল্পনা সন্তুষ্টি লাভ কৰিব পাৰিব। আজিৰ দিনটোত স্পষ্টভাৱে কিছু ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব আৰু আজিৰ দিনটোত সন্তানৰ ক্ষেত্ৰত অগ্ৰগতিৰ যুগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া,
ধন সম্পদৰ ক্ষেত্ৰত অগ্ৰগতিৰ যুগ, উন্নতিৰ যুগ, পৰিয়ালৰ ক্ষেত্ৰত সুখ সমৃদ্ধিৰ যুগ আছে। চাকৰিৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল লাভ কৰিছে কন্যা ৰাশিৰ জাতক জাতিকাসকলে। আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষভাৱে আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ মন আপোনাৰ শান্ত হৈ থাকিব আৰু ভৰপূৰ হৈ থাকিব। আপোনাৰ দৈবিক শক্তিৰ প্ৰভাৱ আজি আপোনাৰ ওচৰত আহিব পাৰে আৰু আপোনাৰ উন্নতিৰ যুগ, সমৃদ্ধিৰ যুগ, স্বাস্থ্যৰ উন্নতিৰ যুগ, মিলা প্ৰীতিৰে আজিৰ দিনটো আপোনালোকে কৰিব পাৰিব, মিলা প্ৰীতিৰে আজিৰ দিনটো কটাব পাৰিব। নিশ্চয়কৈ অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত আজিৰ দিনটোত লাভ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত সৌভাগ্যৰ যুগ, ধন সম্পদৰ ক্ষেত্ৰত সৌভাগ্যৰ যুগ, পৰিয়ালৰ ক্ষেত্ৰত সৌভাগ্যৰ যুগ আছে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ। আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ শিশুসুলভ মনৰ ভাৱনা আহিব পাৰে। নিজকে সতেজ আৰু সন্তুষ্ট বা নিজকে সন্তুষ্টি লাভ কৰিব পাৰিব। বিশেষভাৱে কথা বতৰা কওঁতে আজিৰ দিনটোত সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া, ধন সম্পদৰ ক্ষেত্ৰত শুভ ফল আছে, লাভৰ যুগ আছে, অৰ্থনৈতিক ক্ষেত্ৰত লাভৰ যুগ আছে, চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতিৰ যুগ দেখা গৈছে। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বিশেষভাৱে কিছু সিদ্ধান্ত ল'ব পাৰিব, সমস্যাৰ সমাধান আজিৰ দিনটোত হ'ব আৰু ঘৰৰ পৰা ধনাত্মক ভাৱ লৈ ওলাব যাতে আজিৰ দিনটো আপোনালোকৰ কিছু অগ্ৰগতি হয়। অগ্ৰগতিৰ যুগ আজিৰ দিনটোত দেখা গৈছে। বিশেষভাৱে আজিৰ দিনটো গুৰুত্বপূৰ্ণ আপোনালোকৰ বাবে। কিছু ধৰ্মীয় কৰ্মৰ পৰা, ৰাজহুৱা স্থানৰ পৰা নিমন্ত্ৰণী পত্ৰ আহিব পাৰে আজিৰ দিনটোত। স্বাস্থ্যৰ ক্ষেত্ৰত সৌভাগ্যৱান, পৰিয়ালৰ ক্ষেত্ৰত সৌভাগ্যৱান, প্ৰেমৰ ক্ষেত্ৰত সৌভাগ্যৱান, চাকৰিৰ ক্ষেত্ৰত লাভৰ যুগ দেখা গৈছে ধনু ৰাশিৰ। আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ভাল জীৱনৰ বাবে নিজৰ স্বাস্থ্যৰ ব্যক্তিত্ব শুধৰণি কৰাটো প্ৰয়োজন। নিজৰ খাদ্য পাতি তালিকা যদি আপোনালোকে কিছু অসুবিধা পাইছে তেনেহ'লে খাদ্য পাতিৰ তালিকা সলনি কৰিব পাৰে। আৱশ্যকতা অনুযায়ী আজিৰ দিনটোত ধন অৰ্থ আপুনি লাভ কৰিব পাৰিব। বিশেষভাৱে ব্যৱসায়ত কিছু সমস্যা আহিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত সমস্যা আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল, ধন সম্পদৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল, অৰ্থনৈতিক উন্নতিৰ দিশ দেখা গৈছে আৰু প্ৰেম সংক্ৰান্তীয় আপোনালোকৰ শুভ খবৰ আজিৰ দিনটোত থাকিব পাৰে। আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত প্ৰভাৱশালী লোকৰ সহযোগত আপুনি নিজকে উৎসাহী কৰি তুলিব পাৰিব। আপোনাৰ অৰ্থনৈতিক ক্ষমতা থাকিব। আজিৰ দিনটোত শক্তিশালী হ'ব অৰ্থনৈতিক দিশ। বিশেষভাৱে ব্যৱসায়ত গুৰুত্ব আজিৰ দিনটোত দিয়াটো প্ৰয়োজন বুলি কোৱা হৈছে আৰু বিবাদৰ পৰা সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয় বুলি কোৱা হৈছে। ধন সম্পদৰ ক্ষেত্ৰত সৌভাগ্যৱান, স্বাস্থ্যৰ ক্ষেত্ৰত সৌভাগ্যৱান, প্ৰেম সংক্ৰান্তীয় বিষয়ত সৌভাগ্যৱান, চাকৰিৰ ক্ষেত্ৰত লাভৰ যুগ দেখা গৈছে। বিশেষভাৱে আজিৰ দিনটো শুভ মংগলময় ফলাফল লাভ কৰিছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে। আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত জীৱনত প্ৰাপ্তি হোৱা সুখানুভূতি আজিৰ দিনটোত লাভ কৰিব পাৰিব। নিজকে কিছু কৰ্ম কৰাৰ বাবে উৎসাহী কৰি তুলিব পাৰিব আৰু বিশেষভাৱে আজিৰ দিনটো আপোনালোকৰ পৰিকল্পনা সম্ভৱতঃ আপোনাৰ সিদ্ধ হ'ব বুলি কোৱা হৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল, ধন সম্পদৰ ক্ষেত্ৰত উন্নতিৰ যুগ, প্ৰেম সংক্ৰান্তীয় বিষয়ত উন্নতিৰ যুগ আছে, চাকৰিৰ ক্ষেত্ৰত লাভালাভ আহিব পাৰে। ধন্যবাদ জনাইছোঁ। আপোনালোকে ৰাশিফল বন্ধুবৰ্গক শ্বেয়াৰ কৰিব পাৰে। ধন্যবাদ।